Hi guys, welcome to my YouTube channel. নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া আমি গৈ আছোঁ, প্ৰেক্টিচ কৰি আছোঁ ফিল্ডত আহি। চবে প্ৰেক্টিচ কৰি আছে। এই বুলি হাই ক'লে। দেখিছে গাইজ, চবে প্ৰেক্টিচ কৰি আছে। So guys, মানে প্ৰেক্টিচ কৰি বুট চুট গোটেই বোকা হৈছে। এই পম্পি কি কৰিছে? অলপ কৰি ল'বি কৰি আছো কৰ বা এতিয়া আমি প্ৰেক্টিছত আহিছোঁ ৰাতিপুৱা ৰাতিপুৱা চবে প্ৰেক্টিচ কৰি আছে। ইয়াত দেখিছে আমাৰ ছোৱালীজনী দেখা হৈছে, ছোৱালীজনী দেখিছে নহয় কি কৰি আছে। হ'ল সেইটো ফাইনেলি মই অলপ প্ৰেক্টিচ কৰোঁ দেখা So guys, finally মই অলপ প্ৰেক্টিচ কৰি ল'লোঁ। এতিয়া এইবিলাক কৰিছে ল'বগে প্ৰেক্টিচ কৰি হৈছেগৈ আৰু প্ৰেক্টিচ কৰি হ'ব আৰু So guys, গৈ আছোঁ আৰু কেম্পত মাতিছে ছাৰে, কেম্পলৈ গৈ আছোঁ। बोल ना
হে দেওবাৰ মানুহ বাই ঘৰত গৈছে ফাইনেলি কেম্পত আহি গ'লো মাংস আইতা আছে তোলে যিমান এয়া আনবক্সিং গাখীৰ আনবক্সিং চাপানি বনাই আছে নতুন ষ্টাইল চাপানি বনাই ফেন লগাই দে ফেন লগাই দে মাছ পাই হাত বনাই হ'ব দে মান দহটোমান হতাই চাপানি বনাই বনাই খাওঁ বুলি ক'লো বুলি বিস্কুট চোৰ মুন্টু সৰু ল'ৰা গাখীৰ খাই আছে ফিল্ডৰ পৰা ঘৰ গৈ আছোঁ সেই লগৰ এটা তোমাৰ চাইকেলখন পাম্প খুলিলে সেইকাৰণে ঠেলি ঠেলি গৈ আছোঁ আৰু পাম্প খুলি দিলে মানে লগৰ এটাই চাইকেলখন ঘৰ ফালে গৈ আছোঁ আৰু পাম্প খুলি দিলে কেম্পত থাকোঁতে পাম্প খুলি দিলে চকুৰ এইখিনি পাইছিল সাৰ পেলাল নেকি ফাইনেল ঘৰ আহি পাই গ'লোঁ চ' গাইছ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব